5 বছৰ দেখসকলে ঠগবাজি আৰু লুণ্ঠনি কৰিলে একো কৰা নাই অকল বিটিচিবাসী ৰাইজক ঠগ বঞ্চনা দিছে একো কৰা নাই মুছলপুৰ এখন বৰ আটক ধুনীয়া এনেই গাঁও হিচাপে বহুত আটক ধুনীয়া আছিলে আৰু আমি এতিয়া যেহেতু টাউন কমিটি গঠন হৈছে টাউন হিচাপেও আমি বেছি আটক আৰু অধিক আটক ধুনীয়া আমি বনাবৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা আৰু যি কমিটি বোৰ্ড গঠন কৰা হ'ল এখেতসকলেও যুৱ উদ্যমেৰে নতুন প্ৰজন্মৰ চিন্তাধাৰাৰে এই আমাৰ মুছলপুৰ যি আমাৰ টাউন এই এৰিয়াটোৰ এটা সুকীয়া পৰিচয় দিয়াব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আপুনি যেহেতু ডিপাৰ্টমেণ্টেলি ইএম এই ক্ষেত্ৰত ফিউচাৰ প্লেনিং কি আছে ডেভেলপ কৰা? বহুত কৰিবলগীয়া আছে আৰু আমি কৰিম। আপোনালোক এই এৰিয়াৰ আমাৰ মুছলপুৰ এৰিয়াৰ সকলো নাগৰিকক আমি আৰবান এটা অনুভৱ কৰোৱাবৰ কাৰণে আমি কাৰ্যপন্থা হাতত ল'ম। আগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কৈছিল যে মুছলপুৰত 100 কোটি টকা ব্যয় সাপেক্ষে যে আধুনিক মুছলপুৰ কৰিম বুলি কৈছিল যে বাস্তৱিকতে হোৱা নাই। এখেতসকলেতো একো কৰা নাই অকল বিটিচিবাসী ৰাইজক ঠগ বঞ্চনা দিছে একো কৰা নাই ৰাইজৰ কাৰণে একো কৰা নাই মুছলপুৰ ৰাইজৰ কাৰণে একো কৰা নাই আৰু গোটেই বিটিচিৰ কাৰণে একো কৰা নাই 5 বছৰ দেখসকলে ঠগবাজি আৰু লুণ্ঠনি কৰিলে। এখেতে মোৰ ওপৰত যিটো বিশ্বাস ৰাখি পেলাই মোক মুছলপুৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰমেন দায়িত্ব প্ৰদান কৰিলে তাৰ কাৰণে মই ছাৰক ধন্যবাদ যাচিছোঁ আৰু আমাৰ লগতে আজিৰ শপত গ্ৰহণ অনুষ্ঠানত আহি আমাৰ চিফ গেষ্ট হিচাপে অনাৰেবল ডিপাৰ্টমেণ্টেল ইএম আৰবান ডিপাৰ্টমেণ্টৰ অনাৰেবল ইএম মুনমুন ব্ৰহ্ম বাইদেউকো মই ধন্যবাদ দিছোঁ। আজি আমাৰ খুব ভালে হৈ গ'ল শপত গ্ৰহণ অনুষ্ঠান। মুছলপুৰ টাউন হিচাপেতো প্ৰায় 2022 মানত গঠন হৈছিল বটে 3 বছৰ। এতিয়া সকলো ৰাইজক দিহা পৰামৰ্শ বা আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিক ছিনিয়ৰ চিটিজেন কওক বা আমাৰ যিবিলাক জাতীয় সংগঠন সাহিত্য সভাকে আদি কৰি আমাৰ বিভিন্ন দল সংগঠন আছে বা আমাৰ যিবিলাক দলৰ আমাৰ নেতাকৰ্মী তেখেতসকলৰ লগত আমি আলোচনা কৰি মুছলপুৰখন কেনেকৈ আমি চাফ চিকুণ লগতে উন্নত মানৰ এখন চহৰ কৰি তুলিব পাৰে তাৰ কাৰণে আমি চেষ্টা চলাম। আপোনাৰ আণ্ডাৰত কিমানটা ৱাৰ্ড আছে? আমাৰ আণ্ডাৰত এতিয়া 10টা টোটেল 10টা আমাৰ ইনক্লুডিং চেয়াৰমেন টোটেল 10টা ৱাৰ্ড আমাৰ। ভৱিষ্যত এতিয়া আমাৰ মেইনলি প্ৰব্লেমটো হৈছে আমাৰ গাৰ্বেজ ডিছপ'জেলটো আমাৰ যিটো লেতেৰা জাবৰ জোঁথৰ সেইটো আমি ক'ত পেলোৱা হয় সেইটো আমি পোনপ্ৰথমে আমি এইটো দায়িত্ব লৈছোঁ যে আমি এটা জাগাও চাইছোঁ আমাৰ এক্সিকিউটিভ অফিচাৰ ডাঙৰীয়াও আছিলে সেইদিনা তো আমি প্ৰথমে আমি এইটো কৰিম তাৰপাছত আমাৰ ড্ৰেইনেজৰ কাম আছে কিছুমান গলি সোমোৱা ৰাস্তাবিলাক আমাৰ হোৱা নাই আমাৰ ড্ৰেইনেজ ছিষ্টেম বা আমাৰ যিবিলাক খোৱা পানীৰ ব্যৱস্থা সেইবিলাক আমি চৰকাৰৰ ফালৰ পৰা নিশ্চয় বা আমাৰ আৰবান যিটো ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তেখেতে আমাক সহায় কৰি পেলাই আমাক এই মুছলপুৰখন উন্নত কৰাত সহায় কৰিব বুলি আশাবাদী।